Hello everyone, আপোনালোক সকলোকে মোৰ অন্যটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো চুলি সৰা সমস্যাৰ এটা সহজ ঘৰুৱা উপায়। বৰ্তমান যেহেতুকে গৰম সিজন চলি আছে আৰু বৰ্তমান সময়ত আমাৰ শৰীৰৰ পৰা খুব বেছিকৈ ঘাম ওলাই যাৰ ফলত আমাৰ চুলিবোৰ তিতি থাকে আৰু চুলি সৰা আৰম্ভ হয়। আপোনালোকৰ বাৰু গৰম সিজনত চুলি সৰে নে মোক কমেন্ট কৰিবচোন। বহুতেই মোক কমেন্ট কৰিছে যে গৰম সিজনত চুলি সৰা আৰম্ভ হয়, সেয়েহে আপুনি কিবা উপায় দিবচোন। সো তাৰ কাৰণে আজি মই আপোনালোকৰ ওচৰলৈ এটা সহজ ঘৰুৱা উপায় লৈ আহিছো, যেটো উপায় আপোনালোকে প্ৰায় 2 সপ্তাহ ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলি সৰা সমস্যা দূৰ হৈ পৰিব। তেনেহলে বলকচোন কোনো ধৰণৰ পলম নকৰি এই উপায়টো চাই লওঁ। চুলি সৰা সমস্যা দূৰ কৰিবৰ কাৰণে আমাক লাগিব জবা ফুল। জবা ফুলৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাই থৈছো আৰু হেতুত আপোনালোকে বহুত মৰম দিছে। তাত প্ৰায় 1.5 লাখ ভিউ আছে, যিবোৰ সম্ভৱ হৈছে আপোনালোকৰ কাৰণে সব বহুত ধন্যবাদ। আজি মই পুনৰ জবা ফুলৰ ওপৰতে এটা ভিডিঅ' লৈ আহিছো আৰু মই এখিনতে আৰু এটা কথা কওঁ, মই যদি আপোনালোকক দৈ লগাবলৈ কওঁ, মিঠিগুটি লগাবলৈ কওঁ, মিঠিগুটি আপোনালোকে বজাৰৰ পৰা কিনি আনিব লাগিব, দৈ আপোনালোকে কিনি আনিব লাগিব, হয়তো ঘৰত জমাব লাগিব, তেতিয়াহে পাব। কিন্তু জবা ফুলটো আমাৰ প্ৰত্যেকৰে ঘৰতে পোৱা যায় আৰু জবা ফুল এনেকুৱা এটা হাৰ্বেল প্ৰডাক্ট হয় যিটোৱে আমাৰ চুলি সৰা দূৰ কৰে, চুলি নতুনকৈ গজায়, আমাৰ চুলিৰ আগফটা সমস্যা দূৰ কৰে, চুলিলৈ নতুন এটা চাইন আনে, চুলিখিনি উজ্জ্বল কৰি তোলে। সেয়েহে জবা ফুল আমাৰ ওভাৰঅল চুলিৰ কাৰণে খুবেই ভাল হয়। সো মই জবা ফুলৰ ওপৰত এই ৰেমেডিটো আপোনালোকৰ আগলৈ শ্বেয়াৰ কৰিছো আজি। চুলি সৰা সমস্যা দূৰ কৰিবৰ কাৰণে আমাক লাগিব ৰঙা জবা ফুল। যদি আপোনালোকৰ ওচৰত ৰঙা জবাটো নাই তেতিয়াহলে আপোনালোকে গুলপীয়াটো ব্যৱহাৰ কৰিব পাৰে, কিন্তু ৰঙা জবাটো বেছি এফেক্টিভ হয়। আপোনালোকে ইয়াতে প্ৰায় 20-25টা ৰঙা জবা ফুল লৈ ল'ব। যদি আপোনালোকৰ ওচৰত সিমান নাই তেতিয়াহলে 10-20টা হলেও লৈ ল'ব। আৰু এতিয়া মই এইখিনি ভালদৰে ধুই আনিলো আৰু ইয়াতে আপোনালোকে জবা ফুলৰ পাতখিনিও ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই প্ৰায় 1 কাপৰ পৰিমাণে এই কেৰাহীখনতে চাওক নাৰিকল তেল লৈছো আৰু ৰঙা জবা ফুলখিনি দি প্ৰায় 5 মিনিট সময় এনেদৰে বইল কৰি ল'ম। এয়া মোৰ তেলখিনি প্ৰায় হৈ গৈছে। এতিয়া মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ৰাখিম। তাৰ পিছত মই এটা চিচাৰৰ বটলত এই তেলখিনি ভৰাই ল'ম। এয়া চাওক, চুলিৰ সকলোবোৰ সমস্যা দূৰ কৰিবৰ কাৰণে জবা ফুলৰ তেল খুব সহজতেই আৰু ঘৰতেই ৰেডি হৈ পৰিল। এয়া দেখিছেনে, তেলখিনি ঠাণ্ডা হৈ যোৱাত মই এই চিচাৰৰ বটলটোত ভৰাই আনিলো। আপোনালোকেও এই তেলখিনি চিচাৰৰ বটলত ভৰাবলৈ যত্ন কৰিব। যদিহে আপোনালোকে প্লাষ্টিকৰ বটলত ভৰাই তাৰ গুণটো কমি যায় বুলি কয়, সেয়েহে চিচাৰৰ বটলত ভৰাব আপোনালোকে। আৰু এটা কথা, আপোনালোকে যদি এই তেলখিনি আৰু অকণমান এফেক্টিভ কৰিবলৈ বিচাৰিছে, আৰু অকণমান ভাল গুণ দিবলৈ বিচাৰিছে, তেতিয়াহ'লে ইয়াত এমুঠিমান বা আপোনালোকে 2 চামুচমান মিঠিগুটি আৰু 2টা পিঁয়াজ যদি কুটি লৈ জবা ফুলৰ লগতে তেলখিনি দি দিয়ে, তেতিয়াহ'লে এই তেলখিনি আৰু দুগুণে আপোনালোকক ভাল ফল দিয়াত সহায় কৰিব। এই তেলটো লগালে কেৱল আপোনালোকৰ চুলি সৰা সমস্যাই যে দূৰ হ'ব এনে নহয়, আপোনালোকৰ চুলিখিনি নতুনকৈ গজাত সহায় কৰিব, আপোনালোকৰ চুলিলৈ নতুনকৈ এটা ভলিউম আনিব। যদিহে আপোনালোকৰ চুলিখিনি খুব বেছিকৈ পাতল, আপোনালোকৰ চুলিখিনি একদম পিচকু দেখায়, তেতিয়াহ'লে আপোনালোকৰ চুলিখিনি একদম ফুলা দেখুৱাত সহায় কৰিব, আপোনালোকৰ চুলিখিনি দীঘল কৰাত সহায় কৰিব, আপোনালোকৰ চুলিলৈ নতুনকৈ এটা উজ্জ্বলতা আনিব। লগতে আপোনালোকৰ যদি চুলিৰ আগফটা সমস্যা হৈ আছে, বৰ্তমান সময়ত চুলিৰ আগফটা সমস্যা খুব বেছিকৈ হয়, এই চুলিৰ আগফটা সমস্যাও দূৰ কৰাত সহায় কৰিব। এই তেলটোৰ ব্যৱহাৰৰ কথা ক'বলৈ গ'লে আপোনালোকে ৰাতি শোৱাৰ আগত নাইবা শ্বেম্পু কৰাৰ আগত এই তেলটো ভালদৰে চুলিত লগাব আৰু চুলিত লগাই প্ৰায় এনেধৰণেৰে হাতৰ এই আঙুলিকেইটাৰ সহায়ত ভালদৰে চুলিখিনি এনেদৰে মাছাজ কৰিব। তাৰ পিছত আপোনালোকে প্ৰায় 1 ঘণ্টামান ৰাখিব। যদিহে আপোনালোকে চুলি ধোৱাৰ আগত এই তেলটো ব্যৱহাৰ কৰে তেতিয়াহ'লে 1 ঘণ্টা ৰাখিব, নাইবা আপোনালোকে অভাৰনাইটো ৰাখিব পাৰে। আৰু এই তেলটো আপোনালোকে প্ৰায় 2 সপ্তাহ ব্যৱহাৰ কৰি চাওক। মই আপোনালোকক গেৰাণ্টি দিছোঁ, আপোনালোকৰ চুলি সৰা সমস্যা দূৰ কৰি আপোনালোকৰ চুলিখিনি নতুনকৈ গজাত সহায় কৰিব। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যিসকলৰ চুলি সৰা সমস্যা হৈ আছে তেওঁলোকে এই তেলটো এবাৰ ব্যৱহাৰ কৰি চাব আৰু কেনে ফল পালে তাকো মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, নাইবা আপোনালোকে মোক ইনষ্টাগ্ৰামত কুৱেশ্যন সুধিব পাৰে। যদি আজি মোৰ এই ভিডিঅ'টো চাই ভাল পালে এটা লাইক কিন্তু নিশ্চয় কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি থবলৈ নাপাহৰিব, যাতে আপোনালোকে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকে। তেনেহ'লে মই পুনৰ আপোনালোকৰ লগত অতি সোনকালে আন এটা ভিডিঅ'ৰ সৈতে লগ হ'ম। তেতিয়ালৈ বহুত ধন্যবাদ।